নমস্কাৰ, মই মুন্মি বৰুৱাই মোৰ ইউটিউব চেনেলে পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বহু দিনৰ বিৰতিৰ পাছত মই আহিছোঁ। একচুৱেলি কি হ'ল, মই বিএড পঢ়ি আছোঁ, গতিকে মোৰ পঢ়াৰ লোডটো ইমানেই বেছি হৈ পৰিছে এইকেইদিন। মোৰ এক্সামৰ সময়ো আহি গৈছে আৰু গতিকে এইবোৰ দেখিছে মোৰ বিএডৰ কিতাপ হয়। মই মানে এইবোৰ কিতাপ পঢ়ি থাকিবলগীয়া হৈছে এক্সামৰ কাৰণে। আৰু কিন্তু ভিডিঅ' কৰিবলৈ মোৰ বহুত মন যায়, কি কনচেপ্ট ল'ম ভাবিবলগীয়া হয়, কিন্তু নহয়। এইবাৰ মই ভাবিছোঁ মই আকৌ কৰিম, মোৰ চেনেলত নতুন ভিডিঅ' আপলোড কৰিম। আৰু তাতে মোৰ বিয়াও হৈ গ'ল, গতিকে মোৰ নতুন ঘৰখনলৈ অহাৰ পিছৰ পৰাই কিছুমান নতুন কথা শিকিবলগীয়া হৈছে আৰু তাৰ কাৰণেও সময় দিবলগীয়া হৈছে। কিন্তু তাৰ মাজতো মই আকৌ পুনৰ ভিডিঅ' কৰিম আৰু আপোনালোকে মোৰ চেনেলটো চাব, আৰু মোৰ যদি ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক, এয়া আমাৰ ঘৰলৈ হাতী আহিছিলে। মোৰ কাৰণে হাতী দেখাটো এক সৌভাগ্যৰ নিচিনা বুলিয়ে মই ক'ব পাৰোঁ। মানে মই গণপতিক মানুহ আৰু মোৰ কাৰণে হাতী ভগৱানৰ নিচিনা, আৰু তেওঁক যে দেখিলোঁ আহিলে আৰু তাতকৈ মোক একো নালাগে। এয়া ঘৰত সত্যনাৰায়ণ পূজা হৈছিলে, সকলো হৈ ইয়াত সেৱা জনাইছিলোঁ। ভাল লাগে এই পূজা ভাগ, মোৰ খুবেই প্ৰিয় হয়। এতিয়া মই গৈ আছোঁ শিৱসাগৰলৈ। একচুৱেলি মোৰ কোভিচিল্ড ভেকচিন ল'বলৈ তালৈ যাবলগীয়া হ'ল, কিন্তু ভেকচিনলৈ ভয় লাগে। তথাপিতো লং ডিষ্টেঞ্চ ফুৰিবলৈও পালোঁ, গতিকে মনটোও ভাল লাগিলে তাত গৈ। আৰু সাধাৰণতে ভাল লাগে মনটো যদি ক'ৰবাত এনেধৰণে অলপ ওলাই মেলি যাওঁ, সকলোৱে ভাল লাগিব, মোৰো ভাল লাগে। ভেকচিন লৈ মই ফাইনেলি চেণ্টাৰৰ পৰা ওলাই আহিলোঁ। ভয় লাগিছিলে অলপ, তথাপিতো ভাল লাগিলে, অভিজ্ঞতা ভাল। ৰাতিলৈ কি হয় নাজানো, কিন্তু ভাল লাগিলে ইয়ালৈ আহি। এতিয়া মই ঘৰ গৈ আছোঁ। এয়া মোৰ হাজবেণ্ড হয়, তেওঁ খানা বনাই খুব ভাল পায়। আপোনালোকক তেওঁ বনোৱা এটা মাংসৰ ৰেচিপি দেখুৱাইছোঁ, চাওঁ বলক। মানুহজনে মাংস বনাই খুব ভাল পায়, খায়ো খুব ভাল পায়, গতিকে মাংস আনিলে তেওঁক বনাবলৈ কওঁ আৰু তেওঁ জুতি লগাই মোক খুৱায়। এয়া দেখিছে, বনাইছে একদম মন দি।